মানে আমি ভুলতে চাহ খাই পেলালো মানে কি হৈছে এক কাপ চাহ একদম মানে 20 টাকা মানে মাথা চাথা বেয়া হোৱা কথা হৈছে আৰু গাইজ চাব পাৰে আমি আহি উইলিয়াম লেকত মানে কি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ মই আজি আহিছোঁ শ্বিলঙত পূৰা একদম ধামাকা ভিডিঅ' মানে বনাবৰ কাৰণে আহিছোঁ আৰু ধামাকা ভিউ দেখাবৰ কাৰণে আহিছোঁ আজি মানে কি লাইটলুম যাম প্ৰথমতে আমি লাইটলুমত মানে কি বহুত ল'ৰা ছোৱালী যাই আছে মানে কি কিবা এটা বেলেগ ফিলিংছ পায় তাতে মানে বৰষুণ হৈছে সেইকাৰণে মানে আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ চ' আজি তাতে আহিছোঁ চ' ইয়াৰ ভিউবিলাক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু এইফালে মোৰ লগত আছে এছ পি ব্লগাৰ আৰু শচীন একদম মজা আমি গোটেই যাইছোঁ এয়া দুটাই গ্লেমাৰখন লৈছোঁ আৰু ইফালে মোৰ FZ-খন একদম পূৰা মজা ভিউ দেখাম আজি আৰু ধামাকা ভিডিঅ' এইফালে আমাৰ জিতেন্দ্ৰ ভাইকো লগ পালোঁ ইয়াকো মানে কৰি ল'লোঁ নমস্কাৰ গাইজ তাৰপিছত এতিয়া ডাইৰেক্ট তেল ডিপু যাম ৰিলায়েন্স তেল ডিপুত তেলটো ভৰাই ল'ম তেলটো ভৰাই লৈ আমি আৰু ৰাইডত আৰম্ভ কৰিম আৰু ফাইনেলি এনেকৈ চাব পাৰে আমি গাড়ীখনত পেট্ৰল পূৰা ফুল কৰি ল'লোঁ কাৰণ লাগিবতো আৰু এইফালে চাব পাৰে এইফালে আছে আমাৰ SP ব্লগ চ' পূৰা আগে গৈছে ইহঁতে একচুৱেলি গ্লেমাৰ লৈ পেলাই যাব আৰু আমি পাই গ'লোঁ ফাইনেলি জালুকবাৰী ৰাতিপুৱাৰ স্কুলত দোকান আহি গৈছে আৰু এতিয়া আমি যদি লাইটলুমত যাব লাগিলে আমি এতিয়া খানাপাৰা হৈ যাব লাগিব চ' এতিয়া আমি ব্ৰিজত তলেৰে খানাপাৰা হৈ যাম কাৰণ সেইফালেৰে কেতিয়াবা ব্লক হৈ থাকে ৰাস্তা একচুৱেলি আমি সেইফালে সেইকাৰণে নগ'লোঁ চ' এতিয়া আমি ব্ৰিজত তলেৰে যাম এইফালেৰে গৈ পেলাই একদম পূৰা চিধা লাইটলুম গুচি যাম পূৰা একদম আজি ধামাকা হ'ব গৈ আছে আৰু মোৰ ভিডিঅ'বিলাক আজি এনেকুৱা ৰাইডৰ ওপৰতে হ'ব একচুৱেলি লাইটলুম যাই পোৱাৰ পিছত লাইটলুমৰ পৰিৱেশটো
একদম গ্লেমাৰখন ইংলিছে অলপ আগত থৈ দিছি মই অলপ পিছতে থৈ দিছোঁ এতিয়া হেলমেটটো হাতত ল'ব লাগিব আৰু গাইজ মই ফাইনেলি আহি পালোঁ লাইটলুম চ' লাইটলুমত ইয়াত দৃশ্যবিলাক মানে একদম সম্পূৰ্ণভাৱে মই নেক্সট ভিডিঅ'ত দেখাম মই এই ভিডিঅ'টো ইয়াতে ষ্টপ কৰিম নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ ইয়াৰে নেক্সট ভিডিঅ' আহি আছে ইয়াৰ লাইটলুমৰ ধুনীয়া পৰিৱেশ